নমস্কাৰ। ধৰ্মকান্ত নাথৰ ৰচিত কবিতা পূজা। উশৃংখল শব্দবোৰৰ ঋণৰ বোজাত আজি মই কোঙা। চহৰৰ নামী দামী অট্টালিকাত অত হাস্য সিহঁতৰ, পোচাক পিন্ধা ভদ্ৰ লোকৰ কৰ্কশ শব্দত নিমিক্ষণতে কেঁচুৱাৰ ক্ৰন্দন। ভয়াৱহ বহু ৰাতিৰ উজাগৰিৰ চপ্পল সময়বোৰ লাজুকীলতাৰ আৱৰণত লুকাইছে, কেৱল লুকাইছে। কি যন্ত্ৰণা! পথপথত ভিক্ষাৰীক দানৱীয় দৃষ্টিত হেৰুৱাই পেলাইছে মানুহ হোৱাৰ গৌৰৱ। পূজাবোৰত বুৰ গৈছে ৰক্তিম আভাবোৰ। তৰোৱালবোৰত মামৰ ধৰিছে, লৰবাং তৰবাং হৈ পৰিছে দেশৰ জোনাক। সীমাৰ পৰিধিও জুখি জুখি ভাগৰুৱা হৈছে। মানৱতাৰ কোঙা কামিহাৰত তেওঁলোকা প্ৰতিটো নিশাই নষ্ট কৰিছে সৃষ্টিৰ খেতিডৰা। অন্ধ সংস্কাৰৰ নতুন পৃথিৱীত ৰোপিত কৰা হৈছে বিভেদৰ ভিন্ন ভিন্ন বীজ। পূজাবোৰৰ ভৰত প্ৰতিটো মানৱৰ বাবেই প্ৰতিদিনেই জাগ্ৰত হয়। একোটিকৈ বৃহৎ বৃহৎ প্ৰশ্ন। নৱজাতকক পিন্ধাই দিয়া হৈছে পূজাৰে বৃহৎ বৃহৎ চোলা। নৱজাতকক পিন্ধাই দিয়া হৈছে পূজাৰে বৃহৎ বৃহৎ চোলা। এয়াই আধুনিকতা আজিৰ পৃথিৱীত। এয়াই আধুনিকতা আজিৰ পৃথিৱীত। এয়াই আধুনিকতা আজিৰ পৃথিৱীত।